নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকৰ ভালনে? আপোনালোক ভালে থাকক, কুশলে থাকক তাকেই কামনা কৰিছোঁ। বন্ধুসকল, মানৱ জীৱনৰ ৰথখনৰ এটা চকা পুৰুষ আৰু আনটো চকা মহিলা বুলি কোৱা হয়। সেই দুয়োটা চকা মজবুত হ'লেহে জীৱন ৰথখন আগুৱাই নিব পাৰি। যদি তাৰ এটা চকা বেয়া হয়, তেনেহ'লে যিমানেই চেষ্টা নকৰক কিয় জীৱন ৰথখন কিন্তু আগুৱাই নিব নোৱাৰিব। সেয়ে বন্ধুসকল, পুৰুষ আৰু মহিলা দুয়োজনেই মজবুত হ'ব লাগিব, ভাল হ'ব লাগিব। তেতিয়াহে বন্ধুসকল জীৱনটো আগুৱাই নিব পাৰিব আৰু সকলো কামতে সফল হ'ব পাৰিব। বন্ধুসকল, বহু পুণ্য ফলতহে এগৰাকী মহিলাই এজন ভাল পুৰুষ আৰু এজন ভাল পুৰুষে এগৰাকী ভাল মহিলাক লাভ কৰে আৰু এগৰাকী ভাল মহিলাইহে এটা ভাল সন্তান জন্ম দিব পাৰে। বন্ধুসকল, সমাজৰ কল্যাণৰ কাৰণে ভগৱানে সময়ে সময়ে কিছুমান পুণ্যাত্মা মানে ভাল জীৱক পৃথিৱীলৈ পঠিয়াই দিয়ে। সেই ভাল জীৱবোৰ পৃথিৱীলৈ আহি হাই কাজিয়া কৰি থকা বেয়া চৰিত্ৰৰ মহিলা এগৰাকীৰ গৰ্ভত জানো স্থান ল'বহি? নিশ্চয়কৈ নলয়। সেই জীৱবোৰ আহি হাই কাজিয়াৰ পৰা মুক্ত এখন ভাল ঘৰতহে জন্ম ল'বহি। সেয়ে বন্ধুসকল, স্বামী আৰু স্ত্ৰী হাই কাজিয়াৰ পৰা আঁতৰি থাকিব লাগে। বন্ধুসকল, যিসকল পুৰুষ আৰু স্ত্ৰীৰ মাজত সদায় হাই কাজিয়া হৈ থাকে, ঘৰখন সদায় অশান্তিময় হৈ থাকে, তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোত মই যিকেইটা টিপছ দিম, সেই টিপছকেইটা পালন কৰিলে ঘৰখন শান্তিময় হৈ থাকিব আৰু ঘৰখন হাই কাজিয়াৰ পৰা মুক্ত হৈ থাকিব। এইখিনিতে আপোনালোকলৈ মোৰ এটা সৰু অনুৰোধ। আপোনালোকে যদি ভিডিঅ'টো চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি এই সৰু চেনেলটো আগুৱাই যোৱাত সহায় কৰি দিয়ক। বন্ধুসকল, নিজৰ পৰিয়ালটো, নিজৰ ঘৰখন শান্তিময় কৰি ৰাখিবলৈ এই পৰামৰ্শকেইটা পালন কৰাটো অতিকৈ প্ৰয়োজন। এই পৰামৰ্শকেইটাৰ প্ৰথমটো পৰামৰ্শ হ'ল সহনশীলতা। বন্ধুসকল, সকলোৱে কয় এখন তাল কেতিয়াও নেবাজে বুলি। দুয়োখন তালৰ মাজত সংঘৰ্ষ হ'লেহে তালযোৰ বাজি উঠে। স্বামী স্ত্ৰীৰ মাজতো ঠিক একেই কথা। ইজনে সিজনৰ কথাত প্ৰত্যুত্তৰ দিলেহে কাজিয়াৰ সৃষ্টি হয়। ইজনে আনজনৰ কথাত যদি প্ৰত্যুত্তৰ নিদিয়ে, এজনে বহু বেয়া পৰিৱেশ এটা সৃষ্টি কৰিলেও আনজনে যদি সহ্য কৰি দিয়ে, তেনেহ'লে সেই বেয়া পৰিৱেশটো ভাল হৈ পৰিব আৰু ডাঙৰ হাই কাজিয়া হোৱাৰ পৰা ৰক্ষা পৰিব। আৰু বন্ধুসকল, দ্বিতীয় পৰামৰ্শটো হ'ল মনে মনে থকা। বন্ধুসকল, মানুহৰ কেতিয়াবা অজানিতে ভুল হৈ যায়। সেই ভুলৰ বাবে ঘৰৰ আন সদস্যই যদি আপোনাক কথা শুনায়, তাত যদি আপুনি মনে মনে থাকে, তেনেহ'লে ঘৰখন হাই কাজিয়া হোৱাৰ পৰা বাচি থাকিব। তাকে নকৰি যদি কথাই কথাই উত্তৰ দি যায়, তেনেহ'লে ঘৰখনত অশান্তিময় পৰিৱেশ এটা বিৰাজ কৰি থাকিব। যদি আপুনি সকলো কথাতে উত্তৰ দি যায়, তেনেহ'লে এটা সৰু কথাৰ পৰাই বহুত ডাঙৰ কাজিয়াৰ সৃষ্টি হ'ব। তাৰ পৰিণতিত জনম জনম একেলগে থাকিম বুলি বিয়া হৈ অহাৰ সম্বন্ধৰ বান্ধোন ছিগি যোৱাৰ উপক্ৰম হ'ব। এনেকৈ সৰু সৰু কাজিয়াৰ পৰা ডাঙৰ কাজিয়াৰ সৃষ্টি হৈ বহু দাম্পত্য জীৱন ভাগি থান বান হৈ গৈছে। গতিকে এজনে খঙেৰে কোৱা কথাত উত্তৰ নিদি যদি মনে মনে থাকে, তেনেহ'লে সদায় শান্তিৰে থাকিব পাৰিব। বন্ধুসকল, স্বামীজনে নিজৰ পত্নীক কেতিয়াও অত্যাচাৰ কৰিব নালাগে, কিয়নো পত্নীগৰাকী মা লক্ষ্মীৰ সমান। নিজৰ পত্নী বা বোৱাৰীগৰাকীক অত্যাচাৰ কৰা ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। সেই পৰিয়ালটো মা লক্ষ্মীৰ কৃপাৰ পৰা বঞ্চিত হ'ব লগা হয়। সেয়ে বন্ধুসকল, নিজৰ পত্নীগৰাকীক কেতিয়াও অত্যাচাৰ কৰিব নালাগে। নাৰীক সদায় মস্তকত স্থান দিব লাগে। যিখন ঘৰত নাৰীক মৰম আৰু সন্মান কৰে, সেইখন ঘৰ উন্নতি জখলাত দিনক দিনে আগুৱাই গৈ থাকিব। বন্ধুসকল, ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পালে, তেনেহ'লে এটা লাইক কৰাৰ লগতে আপোনাৰ ফ্ৰেণ্ডলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।